কলেজ স্কুল লাইফ শেষ কৰি অতি অপেক্ষাৰে যাবলৈ বাট চাই থকা এটা এডুকেশ্যন ইনষ্টিটিউট য'ত ফাৰ্ষ্ট ইয়াৰত পঢ়া পাতি সকলো হয় লাভ ট্ৰিপিং গছিপ ইত্যাদি ইত্যাদি নতুন বন্ধু বনোৱা কলেজৰ এটা ধুনীয়া চান্স পিছে মই আছিলোঁ সম্পূৰ্ণ বিপৰীত ডেট বিকজ অফ আই ৱাজ ইণ্ট্ৰভাৰ্ট পাৰ্চন দ্বিতীয় শ্ৰেণীৰ পৰা মোৰ গাঁৱৰে এজন বেষ্ট ফ্ৰেণ্ড আছে তাৰ বাহিৰে কাৰোবাৰ লগত খোলাকৈ কথা পতাও মোৰ বাবে আচহুৱা আছিল সেইদিনা কলেজৰ প্ৰথম দিন 90% অচিনাকি ৰেগিং হোৱাৰ ভয় পাছত প্ৰস্পেক্টাছ পঢ়ি গম পালোঁ আমাৰ কলেজত এণ্টি ৰেগিং স্ক'ৰ আছে মিনছ বেন টু ৰেগিং কলেজত 3টা ফ্ল'ৰ আছে আমাৰ ৰেগুলাৰ কোৰ্চৰ ক্লাছবোৰ ফাৰ্ষ্ট ফ্ল'ৰতে হয় চ' বেছিভাগ সময় তাতে কটাইছিলোঁ কেইদিনমানতে সেই ইণ্ট্ৰভাৰ্ট ল'ৰাটোৰ ছোৱালীৰ লগত কথা পাতিব পৰা হৈ গ'ল হয় যায় কলেজৰে ছোৱালী এজনীৰ প্ৰতি এট্ৰেকশ্যন বাঢ়িল প্ৰেম হয়নে নহয় কনফাৰ্ম নাছিলোঁ বাট তাইৰ লগত থাকি কলেজৰ দিনবোৰ গল্ডেন ডেজ হৈ গৈছিল আমাৰ লগতে কলেজলৈ যোৱা ল'ৰা এটাও আমাৰ লগত মিলি গৈছিল বিকজ তাৰ থিংকিং আমাৰ লগত মেচিং লগতে কলেজলৈ গৈ আমিও অকণ হৈ গৈছিলোঁ হৈ যায় কলেজত চ' আমাৰ 3টা মেম্বাৰে আমাৰ টিম ৰেডি গেং নহয় টিম দেন আমাৰ ছামাৰ ভেকেশ্যন আহিল বহুত মিছ কৰিছিলোঁ বাই দ্য ৱে দেন আগষ্ট এগেইন ডেট ৰোমেণ্টিক ফ্ৰেণ্ডশ্বিপ এণ্ড অল ইণ্টাৰেষ্টিং পইণ্ট ইজ তেতিয়ালৈ মোৰ ফ্ৰেণ্ডবোৰৰ মানে মোৰ লগৰকেইটাৰ আঙুলিৰ মূৰত গন্তি কৰিব পৰাকৈ ক্ৰাছ হৈ গৈছিল পাছত কি হ'ল নাজানো এতিয়া সেই সময়ৰ বহু কথাই নাই ডেট চেল্ফ ইনচিকিউৰ ফ্ৰেণ্ড হাফ গাৰ্লফ্ৰেণ্ড এণ্ড স্পেচিয়েলি ইণ্ট্ৰভাৰ্ট মি লাহে লাহে ক্লাছমেটবোৰৰ লগত চিনাকি বাঢ়িল এণ্ড ডেটছ ইট ফাৰ্ষ্ট মান্থটো বহুত আমেজিং আছিল থেংকছ ফৰ ৱাচিং যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব যদি কিবা ক'ব লগা আছে কমেণ্টত ক'ব থেংক ইউ